এইটো চাইডে এই ওপৰত প্ৰগ্ৰাম চলি আছে দেই লকডাউনত ডেন্সিং আৰু এইবিলাক দৰ্শকবিলাক বহি হেল্ল' নমিতা আছামিজ ব্লগছলৈ সকলোকে ধন্যবাদ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি কাটি আছোঁ আম আচাৰ বনাম আম আৰু এইবিলাক আমাৰ হেল্পাৰ এয়া আৰু এইফালে হ'ল কেমেৰামেন এয়া ক'তো কেমেৰামেনটো এইটো কেমেৰামেন আমাৰ দাঁত খোলা কেমেৰামেন দাঁতবিলাক নাই আৰু কেমেৰামেনটোৰ আৰু আমটো হ'ল মানে অলপ দুদিনমানৰ আগতে শিকিব লাগিছিলে এতিয়া বহুত জিম হৈ গ'ল কাটিবলৈ অলপ দিগদাৰ হৈ আছে আৰু চিকু কোৱা কি ক'বা আমি ঘৰত টিভি চাই থাকোঁ আৰু কেৰম বৰ্ড খেলি থাকোঁ আৰু ডান্স কৰি আছিলোঁ বোলে ডান্স কৰি আছিলোঁ বৰ ভাগৰ লাগি গ'ল ডান্স কৰি ভাগৰ লাগি গ'ল স্কুল যেতিয়া নায়েই আৰু অনলাইন ক্লাছ হৈ আছিলে তাৰপিছত বৰ্তমান এতিয়া অনলাইন ক্লাছটো নাই মানে ইহঁতৰ হেৰি CBSE কোৰ্চ হয় সেইটো কাৰণে সিহঁতৰ এতিয়া গৰম বন্ধ দি দিছে ছামাৰ ভেকেশ্যন চলি আছে 40 দিন হ'ব বন্ধটো তাৰপিছত চাগে আকৌ অনলাইনে হ'ব যিহেতু কৰোণা এতিয়ালৈকে ঠিক হোৱা নাই এতিয়া হ'ল দুবছৰে হ'ব চাগে যোৱা বছৰটো গ'লেই এই বছৰটো স্কুল হয়নে নহয় এইটো গম পোৱা নাই আৰু নহ'ব চাগে যিটো হাৰত কৰোণাটো বাঢ়ি আছে স্কুলটো হোৱাৰ আশাই নাই চাই থাকক তেনেহ'লে ভিডিঅ'টো আৰু আমি আমখিনি কাটি লওঁ কাটি লৈ বাকী কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকিব মাৰ চেনেলটো কোৱা মাৰ চেনেলটো চাই থাকিব আৰু এইবিলাক আমাৰ ৰ'বা সেইখিনি দেখাই দিম আম কাটি আছোঁ আমৰ কাটা মেইন দাদা আৰু এইবিলাক আম কাটি আছে আৰু কাৰ লোভ লাগিছে আম খোৱা সকলে তুমি বঢ়িয়া পাব ন আমাৰ চিকুৱে কিন্তু মুখত নিদিয়ে এটা আমো মুখত নিদিয়ে মই বেয়া পাওঁ আম খাই আৰু আমাৰ বাবুনি হ'লে পূৰা আম খায় পূৰা টেঙা ভাল পায় আৰু এইফালে টেঙা বেয়া পোৱা ক'ত গ'লা कैमरामैन टीवी से बोल कैमरामैन कहाँ है ये रहा আৰু কাটি কৰি হৈ গ'ল এইখিনি ওলালে আন্ধাৰ এইখিনি ওলালে আৰু বাকী এইবিলাক হ'ল পোক থকা আমবিলাক মেচেলাব লাগিব আৰু বাকীখিনি চাফা কৰি লওঁ গোটেই অৱস্থা নাইকিয়া হৈ গ'ল জংঘল হৈ গ'ল চাই থাকোঁ আমখিনি কাটি থাকোঁতে এয়া 1:30 বাজিলে আমখিনি কাটি লৈ নিমখত অলপ থৈ দিছোঁ 2-3 ঘণ্টামান নিমখত থৈ দিম তাৰপিছত এতিয়া ভাতখিনি ৰান্ধি লওঁ ভাত ৰান্ধো মানে কালি অলপ মাংস জোল আছে আৰু চিকুক মাংস থাকিলে মানে পোলাও লাগে সেইটো কাৰণে ভাবিলোঁ তাক এতিয়া পোলাওকে অলপ বনাই দিওঁ তাৰ বাবে এতিয়া গাজৰ লৈছোঁ আৰু পিন এইখিনি কাটি লওঁ তাৰপিছত দেখাই আছোঁ ইফালে ইমান টেঙা ভাল পায় নহয় নিজে সেয়া কাটি কৰি ৰুকি লৈছে
ইহঁত টেঙা ভাল পায় ইয়া ই না টেঙা ইমান বহুত টেঙা আমটো আৰু লাগিছিলে আৰু টেঙা লাগিছে ইমান টেঙা লাগে প্ৰেছাৰ কুকাৰটো গৰম হোৱাৰ পাছত ইয়াতে মই ৰিফাইন তেল দি দিছোঁ আন্দাজ কৰি আৰু ইয়াতে তেজপাত কেইখিলামান দি দিছোঁ তাৰ পাছত দিম এতিয়া মই লং ইলাচি আৰু ডালচেনি ইলাচিকেইটা অলপ কাটি কাটি দিব নহ'লে ফুটি আহিব পাৰে আৰু এইখিনি মই এতিয়া ভালকৈ অকণমান সময় লৰাই ল'ম বেছি সময় ভাজিবলৈ প্ৰয়োজন নাই অলপ সময় ভজাৰ পাছত ইয়াতে মই ফ্ৰেঞ্চ বিন আৰু গাজৰখিনি দি দিম এইখিনি দি লোৱাৰ পাছত এতিয়া মই ভালকৈ এইখিনি লৰাই ল'ম লৰাই লোৱাৰ পাছতে ইয়াতে মই আন্দাজ কৰি অলপমান নিমখ দি দিম অলপ সময় ভাজি হোৱাৰ পাছতে এতিয়া ইয়াতে মই চাউল দি দিম চাউলটো মই তিয়াই থোৱা নাছিলোঁ লগত ধুই দি দিছোঁ সময়টো কম হোৱাৰ বাবে আৰু এইখিনি মই ঘৰত ভাত খোৱা চাউলে লৈছোঁ মিহি চাউল বা বাসমতি চাউল নহয় ঘৰৰ ভাত খোৱা চাউলে দিছোঁ আৰু এইখিনি ভালকৈ লৰাই ল'ম অলপ সময় লৰাই লৈলোঁ ভালকৈ ইয়াতে মই এতিয়া এচামুচ গৰু ঘিউ দি দিছোঁ চাউলটো দিয়াৰ পাছত বেছি সময় ভাজি থাকিব নালাগে এতিয়া আন্দাজ কৰি ইয়াতে মই পানী দি দিছোঁ পানীটো দিওঁতে ভালকৈ লৰাই লৈ চাই ল'ব লাগিব চাব যাতে পানী বেছি হৈ নাযায় তালৈ লক্ষ্য ৰাখিব লাগিব কাৰণ আমি ভাত খোৱা চাউলটোত দিওঁতে যিমান পানী দিওঁ তাতকৈ এইটো পানী অকণমান কমাই দিব লাগিব মানে চাউলটো ডুব যোৱাকৈহে পানীটো দিব লাগিব দিয়াৰ পাছত ঢক্কনখন লগাই লৈ এইটো দুটা চিটি অহালৈকে মই ৰাখি দিম দুটা চিটি অহাৰ পাছত ভাপটো নিজে নিজে যাব দিব লাগিব আৰু ভাপটো যোৱাৰ পাছত এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল হাতাখনে এবাৰ লৰাই দেখুৱাই দিছোঁ এয়া ধুনীয়াকৈ পোলাওটো সিজি গৈছে আৰু ধুনীয়া হৈছে বগা বগা আৰু আমাৰ পোলাও খাবলৈ ৰেডি হৈ গ'ল এয়া পোলাও ৰেডি আৰু এইফালে পোলাও ফেভৰেট পোলাও মস্ত এতিয়া ভিডিঅ'টো কৰা নহ'লে এতিয়া অলপ বাহিৰত আহিলোঁ আৰু ইহঁত দুইটাকে অকণমান খেলিবলৈ লগাই দিছোঁ এই দুটা ঘামি ঘামি আমাৰ কোৱাৰ্টাৰতে তলতে আমি থাকোঁ ওপৰত আৰু তলত সিহঁতে খেলিবলৈ লগাই দিছোঁ আমি থাকোঁ এইটো চাইডে এই ওপৰত আগতে মানুহ খোজকাঢ়ি ফুৰে কিন্তু এতিয়া মানুহ ওলাবলৈ ভয় কৰিছে ক'ত দৌৰিছা ক'ত দৌৰিছা কিনো ইয় কৰি থাকে ল'ৰাটো কি ইয় চাওঁ মুখখন চাওঁ ঘামি জামি অৱস্থা নাই তোমাৰতো চুলি কিবা এই কিবা চকুত লাগি আছে মাথাত মাৰিছে নাক ভাগা যাব নাকটো ভাগা যাব
হাই হাই কেইটা বাজিলে কোৱাচোন 10:30 ভাত পানী খাই বজৰি হ'লোঁ 10:30 বাজিছে এতিয়া ৰাতি আৰু আমাৰ এইফালে পূৰা খেলাত এতিয়াও ব্যস্ত এইফালে ৰুমটো অৱস্থা নাই আৰু এইটো মোৰ চৰাইকেইটা মই নেখিলোঁ সেইফালে ভিডিঅ'টো অন কৰি লওঁ বহুত দীঘল হৈ যাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব চাই থাকিব আৰু নতুনসকলে যদি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব এতিয়ালৈ তেন্তে বাই বাই গুড নাইট চিকু বাই 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 বাই